হরি হরি নাগেন্দ্র হরয় ত্রিলোচনায় অশ্মঙ্গারকায় মহেশ্বরায় नित्राय शुद्धाय दिगंबराय तस्मै नगराय नमः शिवाय तस्मै नगराय नमः আমি এই মহাদেৱ শিৱ জগতৰ কল্যাণ সাধন কৰাই আমাৰ প্ৰধান কৰ্তব্য আৰু এই কৰ্তব্য শুদ্ধভাৱে পালন কৰাটোৱে আমাৰ পবিত্ৰ দায়িত্ব। এনেদৰে শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলা অৱসানৰ বাবে সীতাৰ সতীত্ব প্ৰতিষ্ঠাৰ বাবে বিসৰ্জীৱ জানকীক অৰণ্যৰ মাজত তাৰ পাছত বিসৰ্জীৱ নিজ ভাতৃ লক্ষ্মণ। এই কাৰ্যত সহায় হৈ যাম মই অযোধ্যা নগৰে কালৰূপী ছদ্মবেশে। এতিয়া যাওঁ নিজ কৰ্মত হওঁ অগ্ৰসৰ।
নমো নমো রঘুমনি জগতর পতি তোমার শরণে প্রভু থাকুক ভকতি ময়তি মুহামতি না জানো ভকতি তুষ্ট হুয়া রঘুমনি অধমর পতি তুষ্ট হুয়া রঘুমনি অধমর পতি। জয় শ্রী রামচন্দ্র। হে প্রভু, তোমার শরণত করু নিবেদন, এই অধমৰ মুখে যেন নুগুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নিত্য কৰ্ম মোৰ হ'ল সমাপন, যাওঁ নিজ কৰ্মত হওঁ অগ্ৰসৰ। নিষদ প্রতিষ্ঠং তম গম সশ্রতি সমাস ইয়ত ক্রঞ্চ মিথুনা দেবকম
অবধিহি কামমোহিত বুধ শক্তি আহনৰ পাছত আমি এই ৰামায়ণ কৰিলো ৰচনা। জানো আমি ভালদৰে যুগে যুগে হৈ ৰব জগতৰ মুনিষীসকলৰ বাবে এক অন্তৰহীন উৎকণ্ঠাৰ বিষয়। কিন্তু যুগৰ বলেৰে জানিব পাৰিছোঁ ৰঘুমনি শ্ৰী ৰামচন্দ্ৰই মনুষ্যলীলা অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকী অৰণ্যৰ মাজে, তাৰ পাছত বিসৰ্জিব লক্ষ্মণক। সেই সময়ত সেই নিসহায় অবলা নাৰী আমিয়েই হ'ম একমাত্ৰ সান্তনা। যাওঁ যাওঁ এবে সীতাদেৱী শোকাকুল বিভ্ৰান্তৰ অস্থিৰ মনত সান্তনা বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকে কৰোঁগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ।